নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আন এটা ইনফৰ্মেটিভ ভিডিঅ'ত। তাত আপুনি নলবাৰী জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2024 যিটো নটিফিকেশ্যন আউট হৈছে, অফিচিয়েল নটিফিকেশ্যন যিটো এইটো আউট হৈ গৈছে। তাৰ কাৰণে আপোনালোকে এছিষ্টেণ্ট অফিচৰ যিটো এছিষ্টেণ্ট পষ্ট আছে, এছিষ্টেণ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। লগতে যিটো পিয়নৰ পষ্ট আছে, পিয়নৰ পষ্টৰ কাৰণে ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াতে এজ লিমিট কিমান লাগিব, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব, কেইটা পষ্ট আছে, গোটেইখিনি ভিডিঅ'ৰ মাধ্যমত জনাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো পোনপ্ৰথমে আপোনালোকে ইয়াতে চাব পাৰে যিটো নেম অফ দ্য অৰ্গেনাইজেশ্যন যিটো আছে, অৰ্গেনাইজেশ্যনৰ নামটো এইটো হ'ল ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যনেল জাজ। নলবাৰীত যিটো হেৰি আছে আপোনালোকৰ ডিষ্ট্ৰিক্ট আৰু ছেশ্যনেল জাজ যিটো আছে, এইটো আপোনালোকৰ অৰ্গেনাইজেশ্যন হ'ল, মানে আপোনালোকৰ কোৰ্টৰ ভিতৰতে চাকৰিটো হ'ব। লাষ্ট ডেট যিটো দিয়া আছে এইটো 21/06 দিয়া আছে, মানে আপোনালোকৰ জুন মাহৰ 21 তাৰিখলৈকে ইয়াতে এপ্লাই কৰিব পাৰিব। নাম্বাৰ অফ পষ্ট ইয়াতে 2টা পষ্ট আছে, আৰু ইয়াতে যিহেতু আপোনালোকৰ 2টা পষ্ট আছে তেনেহ'লে আপোনালোকে এপ্লিকেশ্যনো মানে কম মানুহে এপ্লাই কৰিব। গতিকে আপোনালোকে যদি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, মানে আপোনালোকৰ যদি যোগ্যতা আছে, এপ্লাই কৰিব পাৰে। ইয়াতে আপোনালোকৰ হেৰি থাকিব, 2টা পষ্ট থাকিব, এটা হ'ল অফিচ এছিষ্টেণ্ট আৰু এটা হ'ল পিয়ন। ইয়াতে আপোনালোকে চাব পাৰে নলবাৰী জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট যিটো আপোনালোকৰ ভেকেঞ্চি ডিটেইলছ আছে। ভেকেঞ্চি ডিটেইলছৰ নাম্বাৰ 1 যিটো আছে, নাম্বাৰ 1 পষ্টৰ নাম হ'ল অফিচ এছিষ্টেণ্ট। তাৰপিছত অফিচ এছিষ্টেণ্টৰ হেৰি আছে চেলাৰী 15,000, আৰু ইয়াতে আপোনালোকে TA দিয়ে গোটেইখিনি ইনক্লুড হৈ থাকিব। 20,000 পাৰ হৈ যাব। 15,000টো আপোনালোকৰ বেছিক পে' হয়। তাৰপিছত মোড অফ হেৰি আপোনালোকৰ যিটো ৰিক্ৰুটমেণ্ট আছে, ইয়াতে আপোনালোকৰ পোনপ্ৰথমে ৰিটেন টেষ্ট হ'ব, তাৰপিছত কম্পিউটাৰ টেষ্ট হ'ব, তাৰপিছত আপোনালোকৰ হেৰি হ'ব স্কিল টেষ্ট নাইবা কম্পিউটাৰ টেষ্ট, দুটা ভিতৰত এটা হ'ব, আৰু আপোনালোকৰ ইয়াতে পাৰ্চনেল ইণ্টাৰভিউ যিটো আছে ইণ্টাৰভিউ হ'ব। তাৰপিছতে যিটো পিয়ন আছে, পিয়নৰ কাৰণে আপোনালোকৰ ইমান হেৰি নালাগে। পিয়নৰ কাৰণে আপোনালোকক মাত্ৰ হেৰি লাগিব পাৰ্চনেল ইণ্টাৰভিউ, ডাইৰেক্ট আপোনালোকৰ চিলেকশ্যন হৈ যাব। ইয়াতে এটা পষ্ট আছে, ইয়াতে 10,000ৰ পৰা ষ্টাৰ্ট হয় আপোনালোকৰ 15,000 প্লাছ আপোনালোকে ইয়াতে চেলাৰী পাই যাব। এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াতে আপোনালোকক পোন্ধৰতে এজ লিমিটটো কৈছোঁ। জেনেৰেল কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 18ৰ পৰা 38 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। লগতে আপোনালোকৰ যদি ST SC নাইবা OBC হয় তেনেহ'লে আপোনালোকৰ 5 ইয়াৰ্ছ আৰু OBCৰ কাৰণে 3 ইয়াৰ্ছকৈ ৰিলেক্সেশ্যন পাই যাব। তাৰপিছতে আপোনালোকে ইয়াতে চাব পাৰে এডুকেশ্যন কোৱালিফিকেশ্যন যিটো আছে, এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ অফিচ এছিষ্টেণ্টৰ কাৰণে, অফিচ যিটো এছিষ্টেণ্ট আছে, অফিচ এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ হেৰি লাগিব, ডিগ্ৰী লাগিব। আপোনালোকৰ যিকোনো এটা হেৰি ষ্ট্ৰীমৰ পৰা আপোনালোকৰ ডিগ্ৰী লাগিব, আৰু আপোনালোকৰ কম্পিউটাৰ এডুকেশ্যনটো বাধ্যতামূলক। আপোনালোকৰ কম্পিউটাৰ নলেজটো থাকিব লাগিব, লাইক MS অফিচ এইবোৰ আপোনালোকৰ জানিব লাগিব। তাৰপিছত যিটো পিয়ন আছে, পিয়নৰ কাৰণে আপোনালোকৰ 8 লাগিব, এইবাৰ 10 যদি কৰিছে তথাপিও চলি যাব। এইখিনি আছিল আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া। তাৰপিছত আপোনালোকে এপ্লাই কেনেকৈ কৰিব, এপ্লাই কৰোঁতে আপোনালোকৰ কি ডকুমেণ্ট লাগিব গোটেইখিনি ইয়াতে আছে। আপোনালোকে যদি ইচ্ছুক হয় তেনেহ'লে এইটো আপোনালোকৰ হোৱাটছএপ চেনেলতো দি দিম, হোৱাটছএপ চেনেলত গৈ আপোনালোকে ইয়াতে চেক কৰিব পাৰে। লগতে মোৰ হোৱাটছএপ চেনেলত বেলেগ আপডেটো দি থাকোঁ। আপোনালোকে ইচ্ছুক হয় তেনেহ'লে আপোনালোকৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, হোৱাটছএপ চেনেলটো জইন কৰি ল'ব পাৰে। ইয়াতে আপোনালোকৰ নটিফিকেশ্যনটো ৰিলিজ হৈছে আপোনালোকৰ 22 তাৰিখে, আৰু আপোনালোকৰ হেৰি 22 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে এপ্লাই কৰা ষ্টাৰ্ট, আৰু 21 তাৰিখ 6 মাহলৈকে চলি থাকিব। আৰু এক্সাম কেতিয়া হয়, এডমিট কাৰ্ড কেতিয়া হয়, গোটেইখিনি মই ভিডিঅ'ৰ মাধ্যমত জনাই দিম। মই আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব যদি কৰি ৰাখে, মই নেক্সট ভিডিঅ'ৰ মাধ্যমত জনাই দিম গোটেইখিনি কথা। তো আজি গান আছিল, মানে ভিডিঅ' যদি ভাল লাগিছে এটা লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ, থেংকছ ফৰ ৱাচিং। ভিডিঅ'টো শেষ, ধন্যবাদ। জয় আই অসম।